হিচাপে জলেন दैमारी ডাঙৰীয়াক আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু এইবেলি ৰাইজে যিটো মনোভাৱ প্ৰকাশ কৰিছে ইয়াৰ পৰা এইটো কথা স্পষ্ট হৈছে যিটো 5টা সমষ্টিত বাই ইলেকশ্যন হ'ব এই বাই ইলেকশ্যনত যিটো বিজেপিৰ নেতৃত্বত এনডিএ আছে সেই এনডিএ সফলতা অৰ্জন কৰিব বহুতখিনি যিটো কনষ্টিটুৱেঞ্চি আছে তাত কোনো কণ্টেষ্টে নোহোৱাকৈ আমাৰ কেণ্ডিডেটবিলাক বিজয় হ'ব কাৰণ অসমত এতিয়া যিটো নতুন ৰাজনৈতিক বাতাবৰণ আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে যিটো এটা উন্নয়নৰ যিটো শ্লোগান জাতি জনগোষ্ঠীয় সমন্বয় আৰু শান্তি যিটো অসম গঢ়াৰ যিটো এটা নতুন এটা কাম হাতত লৈছে সেইটো সকলো আদৰণি জনাইছে আৰু বড়োলেণ্ডত এতিয়া আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ যিটো গাইডেন্সত ইয়াত অস্ত্ৰ শস্ত্ৰ মুক্ত কৰি এটা শান্তিৰ বড়োলেণ্ড গঢ়াৰ যিটো কাম আৰম্ভ হৈছে সেইটো সকলো জাতি জনগোষ্ঠী আকোৱালি লৈছে গতিকে এই নিৰ্বাচনটো এটা ফৰ্মেলিটিছহে ইয়াত বহুত বেছি চিন্তা কৰিব লগা নাই আৰু বহুত ভোটৰ ব্যৱধানত আমাৰ কেণ্ডিডেটবিলাক বিজয় হ'ব এগৰাকী সদস্যই আপোনালোকৰ বিপৰীতে মনোনয়ন দাখিল কৰি মনোনয়ন তেনেকুৱা সকলো ইলেকশ্যনতে এটা দুটা ব্যতিক্ৰমী মানুহ ওলায় সেইবিলাক একো চিন্তা কৰিব লগা নাই তেনেকুৱা মানুহবিলাকে ইলেকশ্যন খেলিব কালি ভোট কম পাব ইলেকশ্যনৰ আগত কৈ থাকিব ময়ে জিকিম ময়ে কিবা কৰিম কিন্তু লাষ্টত যেতিয়া দেখিবলৈ পাব অলপমান ভোট পাব ইয়াৰ পিছত ৰাজনৈতিক কেৰিয়াৰ নিজে নিজে ধ্বংস কৰি লোৱা হ'ব আজি তেখেতৰ কাৰণে খুব সৌভাগ্য আছিলে সৰ্বভাৰতীয় এটা দলত আজি বিশ্বৰ এটা শক্তিশালী ৰাজনৈতিক দলত তেখেতে আজি যোগদান কৰিছে বিজেপি ইয়াৰ নীতি আদৰ্শ মানি পেলাই চলিলে অদূৰ ভৱিষ্যতত তেখেতৰ এটা ভাল সুযোগ এটা আহি আছিলে কিন্তু আজি তেখেতে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰা নিচিনা হৈছে তাত আমাৰ ক'বলগীয়া নাই তেখেতৰ প্ৰতি মোৰ সদায় শুভেচ্ছা আছে মই তেখেতৰ আগতে শ্ৰদ্ধা কৰিছিলোঁ এতিয়াও শ্ৰদ্ধা কৰোঁ কিন্তু তেখেতৰ যিটো ৰাজনীতিক যিটো পথ তেখেতে লৈছে ইয়াত তেখেতে নিজে নিজে ধ্বংস হ'বলৈ গৈ আছে মনোনয়ন পত্ৰ যাতে পৰিহাৰ কৰি পেলাই যাতে দলৰ লগতে থাকে কাৰণ আমি বিজেপিটোক বঞ্চিত কৰা নাই যিহেতু বিধায়কগৰাকী আছিল UPPL স্বাভাৱিকতে এই চিটটো UPPLত যাব ছাৰ হাগ্ৰামা মহিলাই কৈ আছে বিজেপি আমাক আঁকোৱালি ল'ব তেখেতে ঘোষণা কৰিছে মিত্ৰতা হ'বলৈ আপুনি কি কয় মই মোৰ ৰাষ্ট্ৰীয় সভাপতিয়ে কি কয় মই সেইটোহে জানো মোৰ ৰাজ্যিক সভাপতিয়ে কি কয় সেইটো জানো ৰাজ্যিক সভাপতিয়ে যোৱাকালি ঘোষণা কৰিছে আমাৰ মিত্ৰতা আছে অসম গণ পৰিষদৰ লগত আৰু UPPL দলৰ লগত গতিকে অকলে যদি কোনোবাই যদি কিবা কথা কৈ থাকে এতিয়া কোনোবাই এতিয়া বিয়া এখনত গ'লে নামাতা বিয়া এখনত গ'লে এতিয়া মানুহজনক এতিয়া মানে খাব নিদিব নেকি হয় নে নহয় সেই তেনেকুৱা ধৰণৰ হৈছে নামাতা বিয়া এখনত যদি কোনোবাই যদি আহি পেলাই যদি কিবা এটা কয় আমিতো উলিয়াই দিব নোৱাৰোঁ ছাৰ হাগ্ৰামা মেইন ইছ্যুটো কি বুলি ভাবে উদ্দেশ্যটো কি বুলি ভাবে আপুনি একো নাই উদ্দেশ্যহীন ইছ্যুহীন একো নাই মোৰ কাৰণেতো এইটো একো ইছ্যুৱে নহয় এইটো কিবা বিপদৰ পৰা বাচাৰ বাবে কৈ আছে নেকি নাজানো সেইটো মই নাজানো তেখেতে জানিব কাৰণ তেখেতৰ কথা সেইটো এতিয়া আমি দল কৰিছোঁ দলখন সন্মুখত ৰাখিছোঁ এই দলক প্ৰতাৰণা কৰা নাই ৰাষ্ট্ৰীয় সভাপতিয়ে যদি কয় ৰাজ্যিক সভাপতিয়ে যদি কিবা এটা নিৰ্দেশনা দিয়ে আৰু সেইটো আমাৰ কাৰণে চূড়ান্ত সিদ্ধান্ত হয় নিশ্চিতভাৱে ক'ব লাগিব আৰু মোৰ লগত যিহেতু BTR প্ৰধান প্ৰমোদ বড়ো আছে মই তেখেতৰ পৰা জানিব খুজিম ছাৰ কি ক'ব আচলতে আজি দিনে গোসাইগাঁও সমষ্টি আৰু তামোলপুৰ সমষ্টিयाव UPPLनि बिजाथि लोगोसे BJP AGP आरो GSP जोंबो मदद होजानाय तामुलपुर जलेन दैमारी आरो गोसाइगाव जिरन बसुमतारी सानैबो नमिनेशन फाइल खालामदों आरो दिनै बेवहाय मसलपुराव BJPनि बारग' आफादगिरि आसामनि रन्जित दास बिथाङा जोंजों दङ आथिखालनि मिनिस्टार आरो गोसाइगावआव जि आसामनि BJPनि प्रेसिडेन्ट भबेश कलिता बिथाङा बाहागो लाहैदों आरो मोनसे मोजां थासारियाव नमिनेशन होनाय जाबाय आरो नैबे बिसायख'थियाव गोबां भटआव जोंनि सानैबो बिजाथिया देरहागोन बेयो रोखा जाबाय मानोना दायो जोंनि थासारिया जोबोद सोलायदों मोनसे समनि जि हिंसायारि थासारि बियो जोबनानै फैदों जाख्ल'नायनि थासारिया जोबनानै फैदों मोजां मोनसे थासारियाव जों बयबो फैनो हादों दा बिनिखायनो जोंखौ बयबो मदद होनो दिनै आवगायबोदों आरो आं मिजिंथियो जे गोबां भटनि मोनसे माबाजों गोबां भट मोनसे मोननायजों जोंनि बिजाथिया देरहागोन जेरावनोखि BJPनि दैदेनगिरि इमानुएल मुसाहारिया नोंथांखौनो टिकेट होखानानै बिथाङा माने नोंथांनि बिथांनिसो बाथ्रा टिकेट होनाय होयैया बे जोंनि पार्टिनिसो डिसिसन आंथ' हारसिङै
जेबो डिसिसन लानो हाया जोङो मोनसे हाइ पावार कमिटि दानानै होदों जेराव जोंनि डिपुटि चिफ गबिन्द बसुमतारी बिथाङा चेयारमेनमोन आरो जोंनि माखासे एमएलएफोर दङ दा बेयाव डिसिसन जादों जे जेखौ जायनो होनांगौ बिनिनो टिकेट होदों दा बेवहाय आं पार्टिनि आफादगिरि जानायनि जेबो जाबाय डेम'क्रेटिक मोनसे दल हाग्रामा महिलारिया माने बिजेपिजों लोगो जानानै दङ इतिमध्ये बिजेपिनि प्रेसिडेन्टआ मैया स्पष्ट खालामनानै होबाय गोबां मन्थ्रिफ्रा स्पष्ट खालामनानै होबाय जे बेवहाय जेबो लोब्बा गैया हाग्रामा महिलारि बिथाङासो गावनि थाखाय गावनि लाबा लाबनि थाखाय बे खोथाफोरखौ बुंबाय थादों